নমস্কাৰ সন্ধ্যা চৌধুৰীলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই আহিছিলোঁ গোলাঘাটলৈ এটা বিশেষ কামত আৰু গোলাঘাট আহিছিলোঁ যেতিয়া ভাবিলোঁ যে গোলাঘাটৰ চিলিং ষ্টেচনত এইখন প্ৰথম আজি আহিছোঁ, মই আগতে অহা নাই বাৰু। গতিকে ৰাস্তাটো অকণমান বেয়া, তথাপিতো আমি ভাবিলোঁ যে আহিম বুলি ভাবিলোঁ যেতিয়া এপাক সোমাই আহিলোঁ আৰু গোলাঘাটলৈ আহিছিলোঁ যেতিয়া। এয়া ফাইনেলি আমি পাই গ'লোহি চিলিং ষ্টেচন গোলাঘাটৰ। সঁচাকৈ ইমান ধুনীয়া দেই। আহিলোঁ, বৰ বেছি সময়লৈ অহা নাই, আছিলোঁ খুব কম সময়লৈ আহিছিলোঁ, সেইকাৰণে বৰ বিশেষ ভিডিঅ' নাই। তথাপিও যিমানখিনি ঘৰত দেখিছোঁ ভিডিঅ' চাইছিলোঁ, আগতে ফটো চাইছিলোঁ, বিৰাট ভাল লাগিছিলে দেখি। ভাবিছিলোঁ আৰু এদিন আহি ময়ো ভাবি আছিলোঁ, গতিকে আজি ফাইনেলি আহি গ'লোঁ। এতিয়া বোলো কিবা এটা অৰ্ডাৰ কৰি লওঁ প্ৰথমতে। ইমান ধুনীয়াকৈ ভিতৰখন সজাইছে নহয় ন, সঁচাকৈ খুব ধুনীয়া লাগিছে দেখি। আৰু এইবোৰ চকীবোৰ যে ড্ৰামৰ পৰা বনাইছে, ইউনিক আচলতে। ভিতৰখন সোমাই চালেহে গম পোৱা যায়। এই শালমৰা দলংখনৰ ফালে আছে ৰঙাজানৰ, আৰু এই চিলিং ষ্টেচনখনৰ ফ্ৰণ্টতে আছে বৰগছ ৰিজৰ্টখন। কাজিৰঙাৰ দৰে একেই বুলিয়েই কোৱা শুনিছোঁ, তথাপিতো মই যোৱা নাই বাৰু ইয়ালৈ। আৰু কেতিয়াবা চাগে এইখনলৈ আহিম, তেতিয়া ভিডিঅ' নিশ্চয় পাবই। এইখন টিচুবিলাক চাওকচোন, ইমান ধুনীয়াকৈ থৈ দিছে। সৰু এখন ট্ৰেইনৰ ডবা নিচিনা, মই অকণমান চলাই চালোঁ। এই আৰু ড্ৰাম কাটি চকীবোৰ যে ইমান ধুনীয়াকৈ সজাইছে, কিমান ধুনীয়াকৈ বনাইছে। আৰু এতিয়া কফি একাপ খাই ল'লোঁ, মানে দিনটো একদম ভাগৰুৱা হৈ আছিলোঁ, বহুত দেৰি একো খোৱা নাই। আচলতে ঘৰৰ পৰা ৰাতিপুৱাই গ'লোঁ, তেতিয়াৰ পৰা একো খোৱাই নাছিলোঁ, সময় পোৱা নাছিলোঁ। এতিয়া ওপৰলৈ গৈ আছোঁ, ওপৰত কি আছে চাই আহোঁ আৰু। দেই ফাইনেলি আহিলোঁ, গতিকে আহি খুব ভাল লাগিলে। গতিকে এতিয়া যাওঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকে চাই কেনেকুৱা পালে জনাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। গতিকে আজিলৈ আহিছোঁ, বাই বাই।